everyone, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগত জনাইছো। সো গাইজ আজি এখন বিয়া আছে, তাকে ভাবিলো যে বিয়াখনলৈ যাম যদি আপোনালোকক দেখাও বুলি কি পিন্ধি যাম কি নাই সব আপোনালোকক দেখাব এইটো ভিডিঅ'ত। আপোনালোকে চাব দেই, আৰু চাই যদি ভাল পায় এইটো ভিডিঅ' আৰু প্লিজ এই ভিডিঅ'টো শেষলৈকে চাব, আৰু যদি এইটো ভিডিঅ' চাই আপোনালোকে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো গাইজ এয়া বেটি খুৱাই বুলি ৰেডি, আৰু তাইক চিফ কাপোৰ পিন্ধাবলৈ আছে আৰু মুখত ক্ৰীম চিম সানিবলৈ আছে। তো মই প্ৰথমতে ভাবি লৈছোঁ যে মই অকণমান মেকআপ কৰি লওঁ বুলি অলপ মই এনেই লিপষ্টিক অকল লগাইছিলোঁ, থ্ৰেডিং কৰিবলৈ গৈছিলোঁ তো মই অকণমান লিপষ্টিক লগাই লৈছোঁ। তাৰপিছত মুখত একো বস্তু লগোৱা নাই মই। তো লিপষ্টিক লগাইছোঁ যেতিয়াতো মুখত ফেচ ৱাছটো কৰিবই লাগিব, তো চৰ্দি লাগি আছে। তো মই প্ৰথমতে যাওঁ ফেচ ৱাছ কৰিবলৈ, তাৰপিছত লাহেকৈ অকণমানকৈ মানে কাৰণ মেকআপটো কৰিবলৈ অকণ টাইম লওঁ মই, কাৰণ হৰ বস্তু যিটো বস্তু মই লগাওঁ সেইটো 2-3 মিনিটৰ কাৰণে মই গেপ দিওঁ। মই তাৰপিছতে মানে বেলেগ প্ৰডাক্ট মই ইউজ কৰোঁ আৰু। তো ব'লক উইদাউট ৱেষ্ট ইউৰ টাইম ভিডিঅ'টো মই ষ্টাৰ্ট কৰি দিছোঁ। ভিডিঅ' মানে ব্লগটো মই ষ্টাৰ্ট কৰি দিছোঁ, ৱেডিং ব্লগ হয়। চ' ষ্টাৰ্ট কৰি দিছোঁ, ব'লক আৰু ভিডিঅ'টো শেষলৈকে চাব দেই, সেইটোৱে আশা কৰিলোঁ। ব'লক মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। চ' মই আহি গ'লোঁ মুখখন ধুই, ধুনীয়াকৈ চাফা। চ' এয়া মুখখন ধুনীয়াকৈ ধুই আহি গ'লোঁ। তো ফাৰ্ষ্ট মই ইউজ কৰিম ৰ'জ ৱাটাৰ। আপোনালোকে যিকোনো ৰ'জ ৱাটাৰ ইউজ কৰে, প্লাম্পৰ ইউজ কৰিব পাৰে, যিকোনো প্ৰডাক্ট মই এইটো মই ভাল পাওঁ গোলাপৰী। চৰি মোৰ বেটিয়ে চিঞৰি আছে দেই, উপায় নাই আৰু। চ' এনেকৈ ডেপ কৰি পেলাই লগাই লৈছোঁ। ফাৰ্ষ্ট মই সদায় মানে মেকআপ যেতিয়া কৰোঁ নহয়, মই 2 মিনিটৰ ৰৈ কৰোঁ। তো মই আপোনাক কাপোৰযোৰ দেখাই আছোঁ হা, তেতিয়ালৈকে এইটো ৰ'জ ৱাটাৰটো শুকাই যাব। মই কাপোৰযোৰ কোনযোৰ পিন্ধিম সেইযোৰ আপোনালোকক দেখাইছোঁ, তেতিয়ালৈকে এইটো শুকাই যাব হয় নহয়। তো মই এইযোৰ মেখেলা চাদৰ পিন্ধিম, মোক বিয়াত দিছিলে এইযোৰ। মই কিন্তু গাতেই লগোৱা নাই দেই, বিয়াতেই পিন্ধা। তাৰপিছত মই মানে গাত লগোৱাই নাই, দেখিছে ন যেনেকৈ ভাবে সামৰি থৈছিলোঁ তেনেকেই আছে। এইযোৰ পিন্ধিম মানে মই ক'বচোন এইযোৰ পিন্ধাৰ পিছত মোক কেনেকুৱা লাগে দেই। বাকীখিনি মেকআপ মই কৰিবলৈ ষ্টাৰ্ট কৰি দিওঁ, পিছত কাপোৰযোৰ পিন্ধা ফুল দেখা দিম মই আপোনালোকক। অকণ মেকআপো দেখাই দিছোঁ, আপোনালোকক কিন্তু মেকআপ আপোনালোকেতো জানেই, বাট তথাপি অকণ মই দেখাইছোঁ মই কেনেকৈ কৰোঁ। বাকী তাৰপিছত মই ফুল তৈয়াৰ হোৱাৰ পিছত আপোনালোকক দেখাম মই বাকীখিনি দেই। এইটো বোলো মেকআপখিনি কৰি দিছোঁ। আহা বাবা। চ' মোৰ এইখিনিটো শুকাই গ'ল। তাৰপিছত মোৰ ফেভৰেট এইটো লগাম মইশ্চাৰাইজাৰ। আণ্ডাৰ আইজত মই অকণমান বেছি মইশ্চাৰাইজ কৰোঁ, কাৰণ মেকআপ কৰাৰ পিছত মই এইখিনি ৰিংকলছ দেখা যোৱা নিচিনা লাগে, সেইকাৰণে আকৌ এইটো এয়া কৰোঁ। কিন্তু মেকআপ কৰাৰ আগত কি কৰিব লাগে জানা, মই থাকি গ'ল মানে যেতিয়া ফেচ ৱাছ কৰোঁ, ফেচ ৱাছ কৰাৰ পিছত বৰফৰ টুকুৰা যে ধুনীয়াকৈ মানে মুখত লগাই ল'ব লাগে, তাৰপিছত মানে নিজে শুকাব দিব লাগে, তাৰপিছত মেকআপ ষ্টাৰ্ট কৰিব লাগে। কিন্তু মোৰ বৰফৰ টুকুৰাটো বৰফ ৰাখিবলৈ পাহৰি গ'লোঁ, সেইকাৰণে মানে এইটো প্ৰব্লেম হৈ গ'ল আৰু। তো এইখিনি আৰু অকণ বিভিন্ন অবজাৰ্ভ কৰোঁ, মই বাকী কামখিনি কৰি লওঁ। বেটি কাপোৰ চাপোৰবোৰ মই উলিয়াই লওঁ। মোৰ 2 মিনিট হৈ গ'ল, বেটি কাপোৰ ওলাই ল'লোঁ আৰু এইটো ধুনীয়াকৈ হৈ গ'ল। তাৰপিছত মই ইউজ কৰিম হুডা বিউটিৰ চব অফৰ্ডেবল বস্তু ইউজ কৰিছোঁ দেই, কোনো মেহেংগা 500-600-1000 সেইচব মই ইউজ নাই কৰা। যদি চবেই ইউজ কৰিব পাৰিব তেনেকুৱা প্ৰডাক্ট মই ইউজ কৰিছোঁ। আৰু দেখিছে হুডা বিউটিৰ হয়, কিন্তু মই নহয় কিমানে লৈছিলোঁ মই পাহৰি গ'লোঁ। 200ৰ ভিতৰতে আছিলে নে 200 নে 300 আছিলে, মই পাহৰি গ'লোঁ। চ' মই সদায় এইখিনি জেগাত বেছি ইউজ কৰোঁ প্ৰাইমাৰটো দেই, বিকজ তেতিয়া কি হয় আমাৰ এই আৰু এইবোৰত আমাৰ মেকআপ কৰাৰ পিছত আমাৰ যে অ'পেন প'ৰ্ছ থাকে ন, বেছি দেখা যায়। সেইকাৰণে আমি প্ৰাইমাৰত বেছি ইউজ কৰিব লাগে, বেলেগ কাৰণ নহয় মানে যিবোৰ অ'পেন প'ৰ্ছ থাকে যে, সেইটো কাৰণে মই বেছি ইউজ কৰোঁ। মই এনেকৈ আপোনালোকে নহয় ইউজ কৰা নকৰা মোক ক'বচোন দেই। মই কিন্তু মেইন মোৰ অ'পেন প'ৰ্ছ আছে ইয়াত, সেইটো কাৰণে মই ইউজ কৰোঁ। আৰু দেখিছে প্ৰাইমাৰটো লগোৱাৰ পিছত স্কিনটো ইমান ধুনীয়া এটা গ্ল' এটা আহি গৈছে, বহুত ভাল হয় এইটো হুডা বিউটিৰ প্ৰাইমাৰটো, বহুত ভাল হয় দেই। আপোনালোকক কি কওঁ, বহুতেই ভাল হয়। আৰু চকুৰ ওপৰতো লগাই লৈছোঁ, কাৰণ ওপৰটোতো অকণ মেকআপ হ'বতো, সেইটো কাৰণে ওপৰতো লগাই দিছোঁ। চ' এতিয়াও এইটো 2 মিনিটমান মই থাকিবলৈ দিম আৰু কামখিনি কৰিছোঁ। মই অকণ দেখাই দি আছোঁ দেই, মানে বেছি লং হৈ যাবগৈ নহ'লে, সেইটো কাৰণে অকণ দেখাই দি আছোঁ। মুখখন মানে অবজাৰ্ভ কৰি আছে বাকী যিখিনি বস্তু মই ইউজ কৰিছোঁ। তেতিয়ালৈকে মই ভাবিছোঁ মই আই মেকআপটো মই কৰি লওঁ। চ' আই মেকআপ কৰিবলৈ মই ৰাখিলোঁ কনচিলাৰ মোৰ কনচিলাৰ অৱস্থা চব ভাঙি গ'ল, মোৰ হাতৰ পৰা পৰি। তো এয়া কনচিলাৰ, ইয়াতো মই প্ৰাইমাৰ ইউজ কৰিছিলোঁ, সেইকাৰণে দিগদাৰ নহয় বাৰু। ইয়ালৈকে ইউজ কৰিছোঁ দেই। আউচ শ্বিট, মই কৈছোঁ নাই মোৰ কেলে জানো এইচব বস্তু ভাঙি যায়। মই মেকআপ বস্তু নহয় বেছি দিন লাষ্টিং নকৰে। তো এইটো দি মই ডেপ কৰি, এইটো নহয় যেতিয়া মেকআপ কৰিব তাৰ 5 মিনিটৰ আগতে অকণমান কুহুমীয়া গৰম পানীত ডিপ কৰি থৈ দিব, তাৰপিছত এইটো ভালকৈ চেপি মেলি লৈ দিব, তেতিয়া মানে কি হয় মেকআপটো ধুনীয়া হয় এইটো। তো এনেকৈ কৰিলোঁ, এনেকৈ চব কিমান ধুনীয়া লাগি গৈছে, এইটো চব লাগিছে ন। সেইটো কাৰণে মানে কি হয় ব্লেণ্ডাৰটো আছে ন, অকণমান তিয়াই থ'ব লাগে, তেতিয়া মেকআপটো ধুনীয়া হয়।
আৰু এনেকৈ ডেপ 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 মই আপোনালোকক মেকআপ নাই শিকোৱা দে সেইটো নাভাবিব যে মই আপোনালোকক মেকআপ শিকাইছোঁ বিকজ আপোনালোকে মোতকৈ ভালকৈ জানিব মেকআপ মইতো ইমান ভালকৈ নাজানিবও পাৰোঁ মানে কি মই নাজানোৱেই ভালকৈ মেকআপ কৰিবলৈ চ' এয়া মোৰ কম্পেক্ট খতমেই হ'বলৈ আহিছে মই আকৌ এটা আনিব লাগিব তো মই এয়া পাউডাৰ দি ফিনিছ কৰিছোঁ বেটিয়ে চিঞৰি আছে দেখিছেনে মেকআপ কৰা দিনা তাইক গাখীৰ খুৱাই খুৱাব বিচাৰিছোঁ কিন্তু নুশুইছে চ' দেছ এনেকৈ এই চ' ধুনীয়াকৈ হ'লে নাই ব্লেণ্ডটো ক'বচোন মোক দেই ভাল হৈছে নাই বাৰু আই মেকআপটো ক'ব মোক হৈ গ'ল চ' এতিয়াতো অকণমান ছেট হ'বলৈ দিছোঁ যাতে ছেট হওক আজিলৈকে মই বেটিয়ে অকণমান খুৱাই লওঁ মোৰ 2 মিনিট হৈ গ'ল এয়া লৈছোঁ মই এতিয়া আই শ্বেডোটো মই মানে কেলৈ যে মই আঙুলি দি লগাই বেছি ভাল পাওঁ তেতিয়া মই মানে ফিলাপটো ধুনীয়াকৈ পাওঁ আপোনালোকে ব্ৰাছ ইউজ কৰিব পাৰে বাট মই আঙুলি দি প্ৰথম লগাই ভাল পাওঁ চ' মই এই কালাৰটো লগাম প্ৰথমতে আঙুলি দি মই ধুনীয়াকৈ এনেকৈ কৰি লওঁ মই ব্ৰাছ দি কৰি ভাল নাপাওঁ একচুৱেলি দেই এনেকৈ কৰি দিছোঁ ইমান ধুনীয়া মিলি গ'ল আঙুলি দি গ'লে আকৌ বেছি ধুনীয়া হয় দেখিছেনে আঙুলি দি কৰিলে বেছি ধুনীয়া হয় মই ব্ৰাছতকৈ বেছি আঙুলিটো দিয়ে মই ভাল পাওঁ দেই সঁচা ক'বলৈ গ'লে চ' ওপৰে নলগাওঁ মই ভাল নাপাওঁ আৰু এতিয়া গ্লিটাৰ মানে অকণমান জিলিকনি ল'বলৈ এইটো কালাৰ ব্ৰাউন কালাৰ অকণমান লৈছোঁ এনেকৈ কিনাৰত লগাম গোটেইখনত নলগাওঁ দেখিছে ইমান ধুনীয়া লাগিব এণ্ড দেট মই এনেকৈ কৰি খুব ভাল পাওঁ মই অকণমান মানে এয়া দি লগাবলৈ অকণমান বেয়াই পাওঁ ক'বলৈ গ'লে কৰি দিলোঁ অকণমান ভালকৈ অকণমান কৰি দিলোঁ চাওকচোন ধুনীয়া লাগিছে নে বাৰু মইতো ধৰিবও পৰা নাই এতিয়া মোৰ আই মেকআপ হৈ গ'ল এতিয়া মই কৰিম ফেচ মেকআপ প্ৰথমতে কিছুমানে কি কৰে জানে মানে কনচিলাৰ নলগাই যদি মোৰ অকণমান দাগ আছে তো মই অকণমান কনচিলাৰ দি অকণমান ফিল আপ কৰি লৈছোঁ এনেকৈ আউচ এই ভাঙি যায় ন এইটো কাৰণে মই বেয়া পাওঁ কনচিলাৰ এটা ল'ব লাগিব যেনিবা আজি 2 মাহ হৈছেহে এইটো অনা বাট ভাঙিবলৈ হ'লেই মোৰ এইটো ফেচৰ লগত মিলে কেণ্ডলে আৰু এটা কনচিলাৰ আছে বাৰু মোৰ এইখিনি দাগ আছে জানানে এইখিনিত অকণমান দাগ আছে বেটিও মানে বৰ আমনি কৰিছে নুশুইছেও আৰু মানে উপায় নোহোৱা হৈ গৈছে আৰু মই ফাউণ্ডেশ্যন লগোৱাৰ আগত মুখত এনেকৈ অকণমান মই ল'ব লাগিব গম পালোঁ আৰু মই বেছিভাগ মানে ক'তো যোৱা নহয় দে সেইকাৰণে মানে এইবোৰ ল'বলৈ থাকি যায় জানানে কিন্তু ভাল এইটো ফুল কভাৰেজ আপুনি ফাউণ্ডেশ্যন নলগালেও চলে বাট মই লগাওঁ আৰু এতিয়া মই লগাম এইটো ফাউণ্ডেশ্যন এইটো চুইচ বিউটি হয় দিছে এনেকৈ লগাব আপোনালোকে ফাউণ্ডেশ্যন কেনেকৈ লগাই মোক ক'বচোন দেই মোৰ নিচাই লগাই যায় আপোনাৰ বেলেগ ট্ৰিক্স আছে মোক ক'বচোন যাতে ময়ো সেইটো লগাই পেলাই চাব বিচাৰোঁ চ' এইটোতো কিবা আছিলে সেইটো এনেকৈ দেখিছোঁ ইমান ধুনীয়া ফুল কভাৰেজ দি দিছে আপোনাৰ মুখখন ডিঙিটো অকণ লগাব লাগিব নহ'লে ক'ব নহয় মানুহ মুখখন বগা ডিঙিটো খোলা এনেকৈ ডেপ যিমান দেৰিলৈকে কৰিব আপোনাৰ মেকআপটো ষ্টিকি মানে ধুনীয়াকৈ ফেচটো সোমাই যাব আৰু কিছুমানে কি হয় ব্ৰাছ দি কৰে কিন্তু মই ব্ৰাছ দি নকৰোঁ চিধা এনেকৈ কৰোঁ পিছফালে বেটিয়ে মোৰ দুপাতা টানি আছে কিছুমান এনেকৈ ৰগৰি কৰে ৰগৰি কৰিব নালাগে দেই একচুৱেলি ডিঙিটো দেখা নাযাব কেলে দেখা নাযাব আপোনালোকক মই পিছত সেইটো ছাৰপ্ৰাইজ দিম কাৰণ ফাৰ্ষ্ট টাইম সেইটো মই ৱেৰ কৰিম ন তো সেইটো কাৰণে ছাৰপ্ৰাইজ কৰিম আপোনালোকক
মোৰ বেটিয়ে কিবা এটা ভাঙি চাই লৈছোঁ তো বেটিয়ে মোৰ মানে কনচিলাৰটো পেলাই ভাঙি দিলে এতিয়া সেইটো কনচিলাৰ ইউজ কৰিবতো মই নোৱাৰোঁ বেলেগ এটা মানে এতিয়াতো কনচিলাৰ কামেই নাই কাৰণ মই মুখৰ আছে কৰোঁ এতিয়া এইটো কাটিং যদি কৰিবলৈ যাওঁ তেতিয়াহ'লে আৰু সৰু দেখা যাব সেইকাৰণে লাভ নাই আৰু কমচে কম 5 মিনিটমান দিব দেই 5 মিনিট কমপ্লিট কৰিছোঁ 15 মিনিটমান দিব যাতে আপোনাৰ স্কিনত ধুনীয়াকৈ সোমাই যাওক হৈ গ'ল এতিয়া মই 2 মিনিট ড্ৰপ তাত লগাইছোঁ এইটোহে তো মই 2 মিনিট ৰ'ম 2 মিনিটৰ পিছত বাকীখিনি কাম কৰি ল'ম চ' মোৰ ছেট হৈ গ'ল এতিয়া মই প্ৰথমতে পাউডাৰ দি যিখিনি আছিলে সেইটো ফাউণ্ডেশ্যন এণ্ড কনচিলাৰ মিক্স কৰি লগাইছিলোঁ এণ্ড চ' মই অকণমান ছেট কৰি লৈছোঁ মোৰ মেকআপটো উল্টা পুল্টা হৈছে নেকি ক'ব দেই মই লগা লিপষ্টিক তাৰপিছত বাকীখিনি কৰিম চ' এইটো ৰেড মই চব বাৰে ৰেডেই ভাল পাওঁ মই লগাই আজি একটা ট্ৰিক্স দিম লিপষ্টিক আপুনি যদি বিয়া চিয়া খালে যে আমাৰ লিপষ্টিক গুচি যায় ন কিন্তু মই ট্ৰিক্সটো দিম যেতিয়া সেই ট্ৰিক্সত আপোনালোকে লিপষ্টিক কেতিয়াও নাযায় মোৰ কামত চ' আমি লিপষ্টিক লগাই দিলোঁ দেন আমাক পাউডাৰ দৰকাৰ পৰিব মই এতিয়া অফিচ চ' অকণমান হাতত লগাই লৈছোঁ যিকোনো পাউডাৰ হৈ গ'ল দেন ৰুমাল দি মোহাৰি দিব দেন আকৌ তাৰ ওপৰত লিপষ্টিক লগাই দিব দেন আকৌ এবাৰ লগাই দিব এণ্ড দেন আকৌ ৰুমাল দি এনেকৈ মোহাৰি দিব আপোনাৰ লিপষ্টিক মেটো হৈ গ'ল আৰু এইটো জিন্দগীত নাযায় আপুনি যিমানেই খাওক আৰু চ' তাৰপিছত মই ইমান হাইলাইট এইটো ব্লাছ ইউজ কৰি পাতলা কালাৰটো আনিম দেই এই কালাৰটো আছে এই কালাৰটো নহ'লে এইটো কালাৰটো আছে এইটো এনেকৈ এনেকৈ মিক্স কৰিছোঁ দেন এনেকৈ লগাই দিছোঁ হৈ গ'ল আকৌ মোৰ লাগিছে ন অকণমান মানে ব্লাছাৰটো বেছি হৈ গ'ল সেইটো কাৰণে অকণমান পাউডাৰ দি যদি আপোনাৰ লাগে ন ব্লাছাৰটো অকণ বেছি হৈ গৈছে বুলি তো পাউডাৰ দি আপুনি কভাৰেজ কৰি দিব পাৰিব চ' এতিয়া ঠিক আছে বা আপোনাৰ এইটো আছে এইটো এনেকৈ অকণ ডিপ ডিপ কৰিব পাৰিব সেইটো ব্লেণ্ডাৰ আছে মই এই চাইডটো বেছি লাগিছে দেই সেইটো চাইড বেছি লগা নাই হৈ গ'ল এণ্ড দেন তাৰপিছত মই হাইলাইটাৰ ইউজ কৰিম হাইলাইটাৰ কোনটো ইউজ কৰিম এইটো নেকি এতিয়া চাওক চাইনটো ইয়াত পৰিছে ন এইটো এনেকৈ মই কিন্তু হাইলাইটাৰ ইয়াত লগাওঁতে মোৰ ভুল হৈছে নেকি ক'বচোন দেই মই বিশেষকৈ হাইলাইটাৰটো বিষয়ে নাজানো ক'ত লগাব লাগে হাইলাইটাৰটো ক'ত লগাব লাগে ময়ো নাজানো পিছে মই মেকআপ মানে ইউটিউবত চাই চাই শিকিছোঁ এনেকৈ মানে নাজানো মানে মই দেন মই আকৌ এইটো দি এনেকৈ এনেকৈ ব্লেণ্ড কৰি লৈছোঁ মই চব বস্তুৱে মই এইটো দিয়ে ব্লেণ্ড কৰোঁ পাই দেখিবলৈ অকণ ভাল লাগে তো লাষ্টত এই যে কম্পেয়াৰ এইটো পাউডাৰ থাকে কি বানানা পাউডাৰ নেকি তো ইয়াত এনেকৈ ধুনীয়াকৈ লগাই দিছোঁ লাষ্ট ফিনিচিং আৰু আইব্ৰ' ফ্লাপ কৰিব থাকিব চাওক ছোৱালী পিছত থাকোঁতে নকৰোঁ নেকি আইব্ৰ' ফ্লাপটো ভাল নালাগিব চাগে
মোক কাৰণ আইব্ৰ' ফ্লাপটো কৰিলে ন অকণ বেলেগ টাইপ দেখাইছে চাওঁচোন আজি কৰি চাই পেলাই প্ৰথমতে কৰি ল'ব লাগিছিলে মোৰ মানে ভুল হ'ল বেটিক মানে হোৱাব লগা থাকে নাই তো সেইটো কাৰণে মানে মোৰ এই প্ৰব্লেমটো মই সদায় মই মানে হয়েই এই প্ৰব্লেমটো সদায় হয় বুলি ক'লেও ভুল হয় চ' মই এইটো ব্ৰাউনটো ইউজ কৰিছোঁ মোৰ ওচৰত জেল বেচটো নাই কাৰণে এইটোকে ইউজ কৰিছোঁ দেই আৰু মই আইব্ৰ' ফিলাপ কৰিব নাজানো পাই কেনেকৈনো কৰে আৰু দেই মই ইউটিউবত চাওঁতে পাগল হৈ গৈছোঁ যে কেনেকৈনো কৰে ভাই মই এইচববোৰ মানে শিকা নাই নে সেইকাৰণে প্ৰব্লেম হৈ যায় আকৌ ঠিক আছে নাই ক'বচোন দে মই মানে ধৰিব নোৱাৰিছোঁ এণ্ড ফাৰ্ষ্ট কৰিবলৈ হ'লে ন মানে এইটো প্ৰব্লেম হয়েই আৰু মোৰ ব্ৰাছেছ ক'লোঁ এইবোৰ ব্ৰাছ ইমানকেইটা ব্ৰাছ থাকে যেতিয়া দৰকাৰ পৰে ন মই নাপাওঁ এইটো দিয়ে লগাই দিব পাৰে চিট কেমেৰাত কৰিবলৈ বহুত প্ৰব্লেম হয় মোৰ মানে সঁচাই কৈছোঁ দেই মই ইয়াত কৰিবলৈ হ'লে ন ইমানেই প্ৰব্লেম হয় আৰু মানে আই মেকআপটো কৰি ল'লোঁ তাৰপিছত মানে মনত পৰিছে দেখিছেনে আচলতে যেতিয়া আই মেকআপ কৰিছিলোঁ তেতিয়াই কৰি ল'ব লাগিছিলে বাট দেখিলে ন কিমান ভুলক্কৰ হয় মই আপোনালোকে এনেকৈ পাহৰি যায় নেকি মোক ক'বচোন দেই মই বিশেষকৈ পাহৰোঁ চৰি আগতে কৰিব লাগিছিলে এইটো মই আই মেকআপ যেতিয়া কৰিছোঁ তাৰ আগতে কৰিব লাগিছিলে বাট ফৰগট I forgot and তাৰপিছত পাউডাৰ অকণমান মই চব উল্টা পুল্টা কৰি আছোঁ পাই উল্টা পুল্টা কেলে জানো কৰি আছোঁ উপায় নাই আৰু পাই উল্টা পুল্টা হৈ আছে মোৰ আজি একদম উল্টা হৈ আছে ভালেই জানে ঠিক হৈছে নাই নাজানিছোঁ আৰু পাই তো মই এতিয়া যাওঁ কাপোৰ সাজ পিন্ধি ল'ম আৰু কি ছাৰপ্ৰাইজ আছে সেইটো আপোনালোকক তো ব'লক মই কাপোৰ সাজ পিন্ধি আহি আছোঁ পিন্ধি আহিলে দেই তাৰপিছত ফাইনেল লুকটো আপোনালোকক দেখাম বাৰু হা ছাৰপ্ৰাইজ মই আজি ফাৰ্ষ্ট টাইম হিজাব কৰিছোঁ আই ডোণ্ট ন' কেনেকুৱা লাগিছে আপোনালোকে মোক জনাবচোন দেই ভাল লাগিছে নে নাই আৰু পিন্ধাটো ঠিক হৈছে নে নাই দেই ফাৰ্ষ্ট টাইম পিন্ধিছোঁ তো কিবা লাগি আছে বাট আপোনালোকে ক'বচোন কেনেকুৱা লাগিছোঁ হা কমেণ্ট ছেকশ্যনত ক'বচোন যে কেনেকুৱা লাগিছোঁ মই দেই তো এওঁ আহি পোৱা নাই মই সকলো ৰেডি আহি পাব তো তেতিয়া যাম বিয়ালৈ বেটিকো ৰেডি কৰি পেলাই আৰু মোৰ মেকআপ চাওক ইমান বেছি কৰাও নাই একো দেই দেখিলে আপোনালোকে কি কৰিব আৰু এয়া ফুল লুক কেনেকুৱা লাগিছে মই তো আহি লওক তাৰপিছত আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিম অকণ কৰি দেখাইছোঁ বহুত দীঘল হৈ যাব নহ'লে বেটিও ৰেডি হৈ গ'ল বাপেকো ৰেডি যোৱাহে দেৰি আৰু এতিয়া বাবা হাই বাবা চাই হাই দিয়া আমি যাওঁ এতিয়া ওলাই যাওঁ বনামে পইচা আমি ওলাই যাওঁ দেই এয়া আমি আহি পাই গ'লোহি আৰু বহুত ধুনীয়া ডেক'ৰেশ্যন কৰিছে ভিতৰতো কৰিছে বাহিৰতো কৰিছে ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে ন মোৰ মানে বহুত ভাল লাগিলে খাইছোঁ এনেকুৱা ধৰণৰ বিয়া মই এনেকুৱা নকওঁ যে নাই খোৱা বুলি বহুত ধুনীয়া ধুনীয়া ডেক'ৰেশ্যন থকা আৰু এইটো হোটেলত মই আগতো আহিছোঁ বিয়াখন খাই গৈছোঁ বাৰু এইটো ছেকেণ্ড টাইম হয় মোৰ এইটো হোটেলত অৰোমা হোটেল বুলি কয় বহুত ধুনীয়া হয় আৰু ডেক'ৰেশ্যনটো দেখিছে নে ইমান ধুনীয়া কৰিছে ডেক'ৰেশ্যন আৰু ভিতৰতো বহুত ধুনীয়া ডেক'ৰেশ্যন কৰিছে আৰু খোৱা বোৱা যে A1 দিছে মই অকণ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম খোৱা বোৱা কেনেকুৱা দিছে তো আগত ডেক'ৰেশ্যনটো দেখা দিছোঁ এয়া দৰা কইনা হয় দৰা কইনা ধুনীয়াকৈ ফটো মানে মাৰি আছে ফেমিলিজ এণ্ড ফ্ৰেণ্ডছবোৰ লগত যিসকল আহিছে আৰু এয়া চাওক ডেক'ৰেশ্যন চাই ইমান ধুনীয়া কৰিছে ইমান ধুনীয়া ডেক'ৰেশ্যনছ কৰিছে বহুত মানে ভাল লাগিছে ডেক'ৰেশ্যনটো চাই মেলি গৈ দেই বহুত ধুনীয়া লাগিছে আৰু
চ' বহুত ভাল লাগিছে ডেক'ৰেশ্যন চাই লৈ মজাই লাগিছে আৰু ডেক'ৰেশ্যনটো চাই মেলি সেইবিলাক কি ক'ম আৰু ইয়াতো বুফে টাইপৰ 3টা জেগাত কৰা দিছে এটা ইয়াত আৰু 2টা ইফালে আছে সেয়াও অকণমান দেখাবলৈ আপোনালোকৰ মই চেষ্টা কৰিম আৰু অকণ দেখাম চ' এতিয়া আমি আহিছোঁ য'ত খোৱা বোৱা কৰাইছে এইটো চাইডটো যিটো মোৰ বাওঁ চাইডে চাগে দেখিছে চাগে তাতো খোৱা বোৱা কৰিছে আৰু য'ত গৈ আছোঁ তাতো মানে খোৱা বোৱা কৰাই আছে চ' ফাৰ্ষ্ট আমি গৈ আছোঁ আইচক্ৰীম খাবলৈ কাৰণ মোৰ আইচক্ৰীম মোৰ ফেভৰেট আগত আইচক্ৰীমকে খাই লওঁ বুলি ভাবি ল'লোঁ তো সেয়া এতিয়া মানে হোৱাইট আইচক্ৰীমটো দিছে দেই মই ভাবিছিলোঁ চকলেট আইচক্ৰীম বুলি অ'কে ন' প্ৰব্লেম খাই ল'ম আৰু হোৱাইট আইচক্ৰীমটো কিন্তু খাবলৈ বৰ টেষ্টি আছিলে দেই তো হোৱাইট আইচক্ৰীমটো লৈছোঁ খাবলৈ আৰু কিন্তু খাই খুব ভাল লাগিলে দেই এয়া দেখিছে ভৰাই লৈছোঁ একদম পূৰা ওপৰলৈকে একদম আইচক্ৰীম ভৰাই লৈছোঁ মই তো এতিয়া গৈছোঁ মকটেল খাবলৈ মকটেলটোত মানে কি আপোনালোকেতো জানেই ন যে জুচ আকৌ বা ক'ল্ড ড্ৰিংকছে চব মানে বৰফ দি জলজিৰা দি এনেকৈ মানে বনাই মেলি দিয়ে খাবলৈ বহুতেই টেষ্টি আছিলে বহুত মই ভাল পালোঁ তো মই মকটেলো 3 গিলাচমান খালোঁ দেই আৰু আইচক্ৰীমো 5 বাটিমান খালোঁ দেই কাৰণ মানে খুব ভাল লাগিলে মকটেলটো খাই কাৰণ তাত জলজিৰা দি দিছে বৰফো দি দিছে ন তো খাবলৈ সেইকাৰণে অকণ মানে বেছি টেষ্টি লাগিলে আৰু কাৰণ মই ভবা নাছিলোঁ যে মকটেল মানে ধৰক ক'ল্ড ড্ৰিংকত বা জুচত বৰফ দি খাই বুলি শুনিছোঁ কিন্তু মানে এনেকৈ জলজিৰা দি মই শুনা নাই তো এয়া দেখিছে বৰফ ভাঙি আছে হেনে আৰু মই থামছআপটো লৈছোঁ খাবলৈ ছেকেণ্ড বাৰ মই ব্লেকবেৰী নে কি আছিলে সেইটো লৈছিলোঁ কিন্তু সেইটো খাবলৈ বহুত ভাল লাগিছিলে আৰু বহুত টেষ্টি আছিলে মানে কি ক'ম মই আৰু সেইটো মানে খুব ভাল লাগিলে আৰু এইটোও ভাল লাগিছে কিন্তু তাত জলজিৰা মিক্স কৰা হৈছে তো খাবলৈ অকণ বেছিয়ে টেষ্টি লাগিছে আৰু চ' মই ৰৈ আছোঁ দিয়ক দাদা ৰৈ আছোঁ তো এয়া থামছআপ আনিলে আৰু গৰমত বেছিকৈ লৈ থাকিব আৰু ইমানেই গৰম হৈছে আইচক্ৰীম খায়ো মানে ঠাণ্ডাটো যোৱা নাই তো এয়া এতিয়া মোক দি দিলে মই খাইছোঁ আৰু বহুত ভাল লাগিছে দেই জলজিৰা দি দিয়াৰ কাৰণে বৰফটো দি খায়েই বাৰু সেইটো কোনো কথা নহয় কিন্তু জলজিৰাটো দিয়াত বহুত টেষ্টি লাগিছে ইয়াম লাগিছে আৰু খাবলৈ তো এইটো খোৱাৰ পিছত তাৰপিছত মই খানা খাবলৈও আছে তো সেই খানাটো মানে মই খাম ভাবিছোঁ এইটো খতম কৰি লওঁ বুলি তাৰপিছত আৰু খানাটো খাম কাৰণ বহুত দেৰি হৈ গৈছে অহাও দেৰি হৈছে তো এয়া বুফে চিষ্টেমটো দিছে ইমানখিনি আছে তো সেয়া মানে দিছে আৰু এয়া মই পনীৰ চানা দাল খীৰা আৰু নেমু আৰু ভাত লৈছোঁ ইয়াতকৈ বেছি একো লোৱা নাই কাৰণ মই চাওঁ যে আইচক্ৰীম ভালকৈ খাম আৰু মানে তো এতিয়া আকৌ আইচক্ৰীম ল'বলৈ আহিলোঁ মই মানে মই কি ক'ম আৰু ল'ৰাটো দিছে লুকাই গৈছে তো আকৌ সেই আইচক্ৰীমটো ল'বলৈ আহি গৈছোঁ মই খাবলৈ আৰু বহুত টেষ্টি আছিলে দেই আইচক্ৰীমটো খাবলৈ আৰু এয়া দিছিলে এইটো ছেকেণ্ড বুফে চিষ্টেম হয় দেই ফাৰ্ষ্ট এইটো থাৰ্ড বুফে চিষ্টেম হয় আৰু এটা আছে চিষ্টেম সেইটাত AC আছে তাত মানে কিন্তু মানে কি আমি নাজানিছিলোঁ ন সেইকাৰণে খাৰা হৈ খাবলৈ আৰু পিছত মানুহ এজনে ক'লে সেই তাত AC ৰুম আছে তাত বহি খাবলৈ পাৰিবা বুলি পিছত গৈ তাত গুচি গৈছিলোঁ আৰু আমি চ' এয়া মই আইচক্ৰীম এইটো লৈ ল'লোঁ এইটো ছেকেণ্ড আইচক্ৰীম হয় মোৰ কি ক'ম আৰু মই আইচক্ৰীম ইমানেই ভাল পাওঁ মই কি কৰোঁ আৰু তাৰপিছত মই হাজবেণ্ডে খাব লৈছে তো মই সেইকাৰণে বেটিক মই কোচত লৈছোঁ হাজবেণ্ডে এয়া খাইছে তেওঁ বেছি একো ল'লে মটন লৈছে ভাত ল'লে আৰু চিকেন লৈছে বেছি গৰমত খাবলৈ পৰা নাযায় ন আৰু হাজবেণ্ডে মোক মানে পিছত কি কৈছে তুমি বোলে খাই আছিলোঁ তুমি ক'লে মোক ভিডিঅ' কল কৰিলে লোৱা দিয়ক আৰু এয়া খাই আছে হাজবেণ্ডে তাৰপিছত আকৌ মই আইচক্ৰীম লৈ আহিলোঁ হাজবেণ্ডে খাই আছে তো মই আকৌ পিংক কালাৰ আইচক্ৰীম এইটো হৈছে 3rd নম্বৰ আইচক্ৰীম দেই গড কিমান আইচক্ৰীম খাইছোঁ তাৰপিছত এতিয়াই গৈ পেলাই দেখিছোঁ চকলেট আইচক্ৰীম দিছে বুলি আকৌ গৈ পেলাই কিন্তু আকৌ সেই চকলেট আইচক্ৰীম মই লৈ আহিলোঁ ইয়াম আই লাভ চকলেট আইচক্ৰীম আপোনালোকে চকলেট আইচক্ৰীম খাই ভাল পায় নেকি মোক ক'বচোন দেই কোনে কোনে ভাল পায় চকলেট আইচক্ৰীম মই কিন্তু খুবেই ভাল পাওঁ চকলেট আইচক্ৰীম এতিয়া যাম য'ত মানে AC ৰুম আছে এই দিছে ইয়াতো বুফে চিষ্টেম এইটো হৈছে 4th নম্বৰ মানে বুফে টাইপ চিষ্টেম কৰিছে মানে বেছি ভিৰ বা নহয় ইমানখিনি বুফে চিষ্টেম কৰাই দিছে তো ইয়াত লাষ্ট বাৰ আইচক্ৰীমটো খাম আইচক্ৰীমটো খোৱাৰ পিছত ইয়াত হোৱাইট আইচক্ৰীম মানে এইটো হৈছে 5th নম্বৰ আইচক্ৰীম হোৱাইট কালাৰ প্ৰথমটো খাইছিলোঁ হোৱাইট কালাৰ পিছত পিংক দুটা খালোঁ পিংক দুটা আইচক্ৰীম খালোঁ তাৰপিছত আকৌ চকলেট খালোঁ এতিয়া আকৌ মানে এয়া খাইছোঁ আকৌ এয়া খাবছোঁ যে এইটো খাই মেলি চিধা ঘৰত লগ পাইছোঁ দেই পালোঁ ভাগৰ লাগি গৈছে কাপোৰ চাপোৰ খুলিলোঁ আৰু টাইম কেইটা হৈছে মই আপোনালোকক দেখাইছোঁ দেই এই দেখিছে না 12টা বাজিলে 12টা বজাতে সোমাইছোঁ গৈছোঁ দেৰিকৈ মই 9:30 10টা বজাত গৈছোঁ আৰু 12টা বাজিলে বহুত আইটেম কৰিছে 3টা জেগাত কৰিছে মই যিমানখিনি পাইছোঁ আপোনালোকক দেখালোঁ বহুত ভাল লাগিলে গৈ
গৰমো লাগিলে এতিয়াও মানে ভাগৰটো যোৱা নাই আৰু মেকআপো আঁতৰা নাই এতিয়া মানে ফেচ ৱাছ কৰি ল'ম আৰু এতিয়া চিধা বহুতেই ভাগৰ লাগিছে মানে ফুচকা টুচকা চব আছিলে মই কথা ক'বলৈ পৰা নাই মই ফুচকা টুচকা চব আছিলে সেইখিনি দেখাবলৈ নহ'ল মই আইচক্ৰীমে 5 বাটি খালোঁ হোৱাইট কালাৰ দুটা খালোঁ আইচক্ৰীম পিংক দুটা এণ্ড চকলেট এটা খালোঁ আৰু মকটেল 3 গ্লাছমান খালোঁ সেইবোৰে খাই পেট ভৰি গ'ল ভাত কি খাবি পনীৰ কি খাবি চব কি খাবি নোৱাৰিলোঁ সেইকাৰণে অকণমান ল'লোঁ যিকণে খালোঁ ধুনীয়াকৈ খাই আহিলোঁ আৰু বহুত ভাল লাগে বহুত মানুহ হৈছে চবেই কৈছে খাই সঁচাই খানাত বহুত ধুনীয়া হৈছে বহুত জবৰদস্ত পাৰ্টি আছিল আৰু হোটেলটো বহুত ডাঙৰ আছিলে বহুত ধুনীয়া আছিলে সজাইছিলোঁ বহুত ধুনীয়া আই লাভ ইট আৰু কইনা দৰাও বহুত ধুনীয়া লাগিছিলে সেইবিলাক মাই গড আৰু কথা ক'বলৈ নোৱাৰিছোঁ আৰু মই দেই ভাগৰ লাগি গ'ল চ' গাইজ আপোনালোকে এইটো ভিডিঅ' চাই কেনেকুৱা পালে ৱেডিং ব্লগটো চাই কেনেকুৱা পালে মোক কমেণ্ট ছেকশ্যনত জনাবচোন তো আজিলৈ এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰোঁ 12টা বাজিলে ভাগৰো লাগিছে চ' আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আকৌ আহিম তো আজিলৈ বাই বাই গুড নাইট 12টা বাজিলে মানে গুড মৰ্ণিং হ'ব লাগে 12টা বাজি পাৰ হোৱা নাই তো 12টা কাটা 12টা আছে সেইকাৰণে গুড নাইটে কৈ দিছোঁ আপোনালোকক গুড মৰ্ণিং বুলি নকওঁ গুড মৰ্ণিং একচুৱেলি ক'ব লাগে এতিয়া বাট গুড নাইট বুলিয়ে কৈ দিছোঁ চ' গুড নাইট আৰু আকৌ এটা নতুন ভিডিঅ' লৈ লগ পাম আকৌ আপোনালোকৰ ওচৰত আজিলৈ বাই এইটো ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে প্লিজ কমেণ্ট ছেকশ্যনত ক'ব কেনেকুৱা পালে এইটো ভিডিঅ'টো আজিলৈ বাই বাই